যদি আপোনালোকে weight loss কৰিব বিচাৰিছে সোনকালে তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকক। নমস্কাৰ, মোৰ নাম হয় কাব্যশ্ৰী মোহন আৰু মই হয় এজনী ফিটনেছ কোচ। আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকে বুজিব লাগিব weight loss কেনেকৈ কৰে। weight loss কৰিবলৈ কাৰণে আমি কেলৰি ডেফিচিটত থাকিব লাগিব। মানে কি? মানে হয় আমি যিমান খাওঁ তাতকৈ বেছি আমি কেলৰিজ বাৰ্ণ কৰিব লাগিব। এক্সাম্পল, আমাৰ বডিটো চলি থাকিবলৈ কাৰণে আমাক 2000 কেলৰিজ লাগে। আমাৰ 2000 কেলৰিজ মানে কেলৰিজ ইকুৱেল টু এনাৰ্জি, আৰু এনাৰ্জি আমি ক'ৰ পৰা পাওঁ? খানা পাওঁ, আমি যি খাওঁ। ভাবি লওক আপোনালোকৰ পুৰা বডিটো চলাবলৈ কাৰণে 2000 কেলৰিজ লাগে। আপোনালোকে তাতকৈ 300 বা 500 কেলৰিজ কম খাব লাগিব, তেতিয়াহে আপোনালোকৰ weight loss হ'ব। আপোনালোকে যদি 2000 কেলৰিজ আপোনালোকক লাগে, আপোনালোকে 1500 কেলৰিজ খাব লাগিব, তেতিয়া সোনকালে আপোনালোকৰ weight loss হ'ব। তাৰপিছত প্ৰটিনছ বেছি খাব লাগিব, প্ৰটিনছ বেছি এড কৰিব লাগিব। যেতিয়া আপোনালোকে বেছি প্ৰটিনছ এড কৰে তেতিয়া কি হয়? তেতিয়া আপোনালোকে বহুত দেৰিলৈকে আপোনালোকৰ পেটটো ভৰি থাকিব। তেতিয়া আপোনালোকে বেছি নাখায়, বেছি এগাল খাই নিদিব, মানে আপোনালোকে বেছি কেলৰিজ নাখায়, আৰু আপোনালোকৰ তেতিয়া weight loss সোনকালে হ'ব। থাৰ্ড, আপোনালোকে বহুত ৱৰ্কআউট কৰিব লাগিব। আপোনালোকে ৱাকিং কমচে কম 10,000 ষ্টেপছ কৰিব লাগিব। আপোনালোকে জিমলৈ গৈ নহ'লে ঘৰত ৱৰ্কআউট কৰিব লাগিব। তেতিয়া আপোনালোকৰ কেলৰিজ বাৰ্ণ হ'ব আৰু weight loss সোনকালে হৈ যাব। তাৰপিছত পানী, আপোনালোকে কমচে কম 4 লিটাৰ পানী খাব লাগিব, 3-4 লিটাৰো খাবই লাগিব। পানী খালে এনেকৈ কয় কি আমি যেতিয়া আমাৰ পানী পিয়াহ কেতিয়াবা লাগে তেতিয়া আমি খাওঁ। সেইটো কাৰণে আপোনালোকে প্ৰথমতে যদি আপোনালোকৰ এনেকুৱা লাগে কি আপোনাৰ বহুত ভোক লাগিছে, আপোনালোকৰ কিবা খাবলৈ মন গৈছে, প্ৰথমতে পানী খাই চাওক। বি আপোনালোকৰ পিয়াহ লাগিছিলে, ভোক নহয়। প্ৰথমতে পানী খাই চাওক, তাৰপিছত যদি আপোনালোকৰ ভোক লাগে তেতিয়া খাই ল'ব। তেতিয়া আপোনালোকৰ সোনকালে weight loss হৈ যাব। তাৰপিছত ফিফ্থ, শোৱা ভাল কৰিব লাগিব। 7-8 ঘণ্টা শুবই লাগিব আপোনালোকে। যদি নুশুৱে weight loss কৰিব দিগদাৰ হ'ব সোনকালে। পানী খুৱাওক, ভালকৈ শুৱক। এইকেইটা আছিলে। যদি আপোনালোকে এইকেইটা ভালকৈ কৰে তেতিয়া আপোনালোকৰ weight loss সোনকালে হৈ যাব। আপোনালোকে weight loss সোনকালে ৱেইট কম কৰি ল'ব। কিন্তু আপোনালোকে লং টাৰ্ম কৰিব পাৰিব নে নোৱাৰে সেইটো আপোনালোকে চাব লাগিব। সোনকালে weight loss কৰা ট্ৰাই নকৰিব, লাহে লাহে কৰক, তেতিয়া আপোনালোকৰ ছাষ্টেইনেবল হ'ব আৰু আপোনালোকে লং টাৰ্ম কৰি থাকিব পাৰিব। মই সেইটোৱে ক'ম। ধন্যবাদ।